নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা এনে অনুভৱ কৰিছেনে যে আপুনি গোটেই দিনটো সকলোৰে যত্ন লৈ আছে, সকলোৰে কাম কৰি কটাই দিছে, কিন্তু দিনটোৰ শেষত আপুনি নিজকে একেবাৰে অকলশৰীয়া যেন অনুভৱ কৰিছে, ক্লান্ত হৈ পৰিছে। প্ৰায়ে আনক সুখী কৰি ৰখাৰ তাৰণাত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনকেই পাহৰি যাওঁ, আৰু সেই ব্যক্তিজন হৈছে আপুনি নিজেই। আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ মানসিক চাপ, উদ্বেগ, নিগেটিভিটি বা নেতিবাচকতা ইমানেই বৃদ্ধি পাইছে যে আমি মানসিক শান্তি হেৰুৱাই পেলাইছোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত কিছু ব্যৱহাৰিক আত্মপ্ৰেমৰ অভ্যাসৰ কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিয়ে আপোনাক শান্তি প্ৰদান কৰিব আৰু আপোনাক ভিতৰৰ পৰা সুখী কৰি তুলিব। যদি আপুনি সঁচাকৈয়ে আপোনাৰ জীৱনত পৰিৱৰ্তন অহাটো চাব বিচাৰে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। প্ৰথম অভ্যাস হৈছে পজিটিভ বা ইতিবাচক প্ৰতিশ্ৰুতি। প্ৰথম অভ্যাসটো হ'ল ইতিবাচক প্ৰতিশ্ৰুতি, অৰ্থাৎ আপুনি নিজৰ লগত ইতিবাচকভাৱে কথা পতা। ভাবি চাওকচোন, যেতিয়া কোনোবাই আপোনাৰ বিষয়ে অনবৰতে বেয়া হোৱাটো কয়, তেতিয়া আপোনাৰ মনত কিমান দুখ লাগে। কিন্তু আমি মনতে নিজকে কিমান বেয়া কথা কওঁ, আমি নিজক কিমান কওঁ বেয়াকৈ। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে মই ধুনীয়া নহয়, মোৰ ভুল হয়, মই ভুল কৰিলোঁ, মই এইটো কৰিব নোৱাৰোঁ, এই সকলোবোৰ নিগেটিভ বা নেতিবাচক কথাই আমাৰ আত্মবিশ্বাস একেবাৰে ভাঙি পেলায়। ইয়াৰ বিপৰীতটো কাম কৰক, যে প্ৰতিদিনে পুৱা আপুনি আইনাৰ সন্মুখত থিয় হৈ সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজকে কওক, মই যেনেকুৱাই নহওঁ লাগিলে তেনেকৈয়ে মই এই পৃথিৱীত মই শ্ৰেষ্ঠ, এজন অন্যতম, মই যিকোনো বাধা অতিক্ৰম কৰিব পাৰোঁ তথা যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰোঁ, আৰু মই নিজকে ভাল পাওঁ। এই কথাখিনি আপোনাৰ প্ৰথমতে আচৰিত যেন লাগিব পাৰে, কিন্তু লাহে লাহে এই শব্দবোৰ আপোনাৰ অৱচেতন মনত, ছাবকনচিয়াছ মাইণ্ডত সোমাই পৰিব, আৰু আপোনাৰ ভয়ো লাহে লাহে ম্লান হ'বলৈ, কমি হ'বলৈ আৰম্ভ কৰিব। দ্বিতীয় অভ্যাস হৈছে মাইণ্ডফুল মেডিটেশ্যন। দ্বিতীয় অভ্যাসটো হ'ল মাইণ্ডফুল মেডিটেশ্যন। ধ্যান বুলি কওঁতে ইয়াৰ অৰ্থ অকল এইটো নহয় যে সকলো এৰি ঘণ্টাৰ পিছত ঘণ্টা আপুনি বহি থাকিব লাগিব। ইয়াৰ অৰ্থ হৈছে কেৱল আমাৰ এই মুহূৰ্তত, আমাৰ বৰ্তমানৰ মুহূৰ্তটোত আমি জীয়াই থকাটো। হয়তো আমাৰ এই মনটো অতীতৰ ভুলবোৰত হেৰাই যায়, নহ'লে আমাৰ ভৱিষ্যতৰ চিন্তাত ঘূৰি ফুৰে। ইয়াৰ পৰা হাত সাৰিবলৈ দিনটোত মাত্ৰ 5 পৰা 10 মিনিট সময় উলিয়াই লওক নিজৰ বাবে। শান্ত ঠাইত বহি চকু দুটা মুদি আপোনাৰ উশাহ নিশাহৰ ওপৰত মনোনিৱেশ কৰক। যেতিয়া আপোনাৰ মনটো ক'ৰবালৈ উৰা মাৰিব খোজে, তেতিয়া আকৌ আপোনাৰ মনোযোগ উশাহলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিব। এই সহজ অভ্যাসে আপোনাৰ মগজুৰ অভাৰথিংকিং বা অতিমাত্ৰা চিন্তা কৰা বুটামটো বন্ধ কৰি দিব আৰু আপোনাক শান্তিৰ অনুভূতি প্ৰদান কৰিব। তাৰপাছত বন্ধুসকল, তৃতীয় অভ্যাসটো হৈছে সুস্থ সীমা নিৰ্ধাৰণ কৰা। আমাৰ মানসিক স্বাস্থ্যৰ বাবে তৃতীয়টো কথা আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। স্বাস্থ্যসন্মত সীমা নিৰ্ধাৰণ কৰি লওক, অৰ্থাৎ নিজৰ বাবে এটা সীমা নিৰ্ধাৰণ কৰা। আমাৰ বহুতৰে অভ্যাস আছে, আমাৰ প্ৰায় মানুহৰ অভ্যাস যে আমি কাকো দোষী হৈ থকাটো বা কোনোৱে বেয়া পোৱাটো আমি চাই থাকিব নোৱাৰোঁ। আপোনাৰ কোনো বন্ধুৱে যদি কয় অলপ ফুৰিবলৈ যাওঁ ব'লা, তেতিয়া আপুনি ভাগৰি থাকিলেও আপুনি কয় যে ঠিক আছে ব'লা যাওঁ। আপোনাৰ যদি অফিচত বছে অতিৰিক্ত এক্সট্ৰা কিবা কাম কৰিবলৈ দিলে, তেন্তে আপুনি না কৰিবলৈ বেয়া পায়, অক্ষম হৈ পৰে আপুনি না কৰিবলৈ। মনত ৰাখিব, সকলো কথাতে হয় বুলি বা য়েছ বুলি কোৱাৰ এই গুণটোৱে আপোনাক ভিতৰৰ পৰা খুলি খাই পেলাব পাৰে। খাই থাকেই আপোনাক খুলি। যদি আপোনাৰ মন নাযায়, তেন্তে সম্পূৰ্ণ মৰ্যাদা আৰু ভদ্ৰতাৰে সৈতে না ক'বলৈ শিকক। কাৰোবাক না বুলি কোৱাটো স্বাৰ্থপৰতা বা চেলফিছনেছ নহয়, ই আপোনাৰ মানসিক শান্তিক ৰক্ষা কৰাটোহে হয়। যিসকলে আপোনাক সন্মান কৰিব জানে, তেওঁলোকে আপোনাৰ সীমাবদ্ধতাকো নিশ্চয় সন্মান কৰিব। তাৰপাছত চতুৰ্থ অভ্যাস জাৰ্নেলিং। চতুৰ্থ অভ্যাসটো হ'ল জাৰ্নেলিং, অৰ্থাৎ আপোনাৰ চিন্তাবোৰ, মনৰ ভাৱনাবোৰ এখন ডায়েৰীত লিখি থোৱা। এদিনতে আমাৰ মনলৈ হাজাৰ চিন্তা আহি যায়।
কিছু ভয়, কিছুমান খং, কিছুমান অপূৰ্ণ আমাৰ আধৰুৱা সপোন, এই সকলোবোৰ কথা যেতিয়া আমাৰ মনত হেঁচা মাৰি ধৰে, আমাৰ মনত জমা হৈ যায়, তেতিয়া আমি মানসিক চাপ, মনত গধুৰ অনুভৱ কৰোঁ মনটো। ইয়াৰ সৰ্বোত্তম নিৰাময়ৰ উপায় হ'ল এখন ডায়েৰী লওক আৰু এটা কলম লৈ কোনো ভয় নোহোৱাকৈ মনত যি চলি আছে তাক লিখি থোৱাটো। লগতে প্ৰতিদিনে 3টা কথা লিখি থওক, যিবোৰৰ বাবে আপুনি ঈশ্বৰ, এই ব্ৰহ্মাণ্ডৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰে। লিখিলে আপোনাৰ মনটো শূন্য আৰু পাতল হৈ পৰে, যেন আপুনি আপোনাৰ মনৰ বোজাবোৰ, চিন্তাবোৰ আপোনাৰ এজন প্ৰকৃত বন্ধুৰ সৈতে শ্বেয়াৰ কৰিছে, ভাগ বতৰা কৰি লৈছে। তাৰপিছত 5ম অভ্যাস হৈছে আত্মযত্নৰ অভ্যাস, ছেল্ফ কেয়াৰ। 5ম অনুশীলনটো হৈছে আত্মযত্নৰ নিয়ম, অৰ্থাৎ নিজৰ বাবে কিছু বিশেষ সময় উলিয়াই লোৱা, যিটো কেৱল আপোনাৰ বাবে হয়। এইটো কোনো ব্যয়বহুল কথা নহয়, ই যিকোনো কথাই হ'ব পাৰে, যেনে আপোনাৰ প্ৰিয় এটি গীত শুনা, সন্ধিয়া অলপ পাৰ্কত খোজকাঢ়িবলৈ ওলাই যোৱা, আপোনাৰ ছালৰ যত্ন লোৱা, বা অকলে বহি আপোনাৰ প্ৰিয় চাহ একাপ লৈ অলপ জিৰণি লোৱা। এই সৰু সৰু অভ্যাসবোৰে আপোনাক সোঁৱৰাই দিয়ে যে আপুনি এই দুনিয়াত, এই পৃথিৱীত এজন বিশেষ ব্যক্তি আৰু নিজৰ বাবে সময় উলিওৱাৰ বাবে আপুনি যোগ্য হয়। নিজকে প্ৰায়ৰিটি দিয়াটো বা নিজক অগ্ৰাধিকাৰ দিয়াটো কোনো বেয়া কথা নহয়। নিজক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰক, কাৰণ আপুনি ভিতৰৰ পৰা সুখী নহ'লে আনক কেতিয়াও সুখী কৰিব নোৱাৰে আপুনি। তাৰপিছত 6ৰ্থ অভ্যাসটো হৈছে যদি প্ৰয়োজন হয় কোনো বিশেষজ্ঞৰ সহায় লওক। বন্ধুসকল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰয়োজন হ'লে প্ৰফেশ্যনেল কোনো ব্যক্তিৰ সহায় লোৱাটো। আমাৰ সমাজত শাৰীৰিক আমাৰ অসুস্থতাৰ বাবে কোনো চিকিৎসকৰ ওচৰলৈ যোৱাটো একেবাৰে স্বাভাৱিক কথা। ই স্বাভাৱিক বুলি গণ্য কৰে সকলোৱে, কিন্তু আমাৰ মানুহে মানসিক স্বাস্থ্যৰ কথা নকয় কেতিয়াও। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ মানসিক চাপ, খং বা উদ্বেগ, ভয় আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে, আপুনি কণ্ট্ৰল কৰিব পৰা নাই তাক, আৰু এই সকলোবোৰ অভ্যাসৰ পিছতো আপুনি সকাহ পোৱা নাই ইয়াৰ পৰা, তেন্তে কোনো থেৰাপিষ্ট বা কোনো পৰামৰ্শদাতা এজনৰ ওচৰলৈ যাওক, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰক। কেতিয়াও কুণ্ঠাবোধ নকৰিব ইয়াৰ বাবে। বিশেষজ্ঞৰ পৰা সহায় বিচৰাটো আপোনাৰ কোনো দুৰ্বলতাৰ লক্ষণ নহয়, বৰঞ্চ এক বিশাল আৰু সাহসী কাৰ্য হয়, যিয়ে প্ৰমাণ কৰে, যিয়ে দেখুৱায় যে আপুনি আপোনাৰ জীৱনটো উন্নত কৰিব বিচাৰে। বন্ধুসকল, আত্মপ্ৰেম বা নিজক ভালপোৱা এদিনীয়া কাম নহয়, ই হৈছে আমাৰ এই জীৱনৰ এক দীঘলীয়া, এক সুন্দৰ যাত্ৰা। এই 6টা নিয়মৰ ভিতৰত কোনটো আপুনি আৰম্ভ কৰিবলৈ ওলাইছে বা কোনটো কৰিবলৈ আপুনি বিচাৰিছে, কমেণ্টত নিশ্চয় জনাব। যদি আপোনালোকে এই ভিডিঅ'টো অলপ হ'লেও সহায়ক বুলি ভাবিছে, অলপ আপোনাৰ সহায় হ'ব বুলি ভাবিছে, বা আন কোনো এজনৰ সহায় হ'ব বুলি ভাবিছে, তেন্তে লাইক কৰিব নিশ্চয়, আৰু এনেধৰণৰ প্ৰয়োজন হোৱা আপোনাৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ লোকৰ সৈতে শ্বেয়াৰ কৰিব নিশ্চয়, আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত দেখা পাম, তেতিয়ালৈকে নিজৰ যত্ন লৈ থাকিব, সুখী হৈ থাকক, নিজক ভাল পাবলৈ চেষ্টা কৰক, ভাল পাওক নিজক। ধন্যবাদ।